নমস্কাৰ বন্ধুসকল মই আপোনালোকৰ হোষ্ট শ্যামন্ত বৰুৱা আৰু আপোনালোকে চাই আছে টেকনিক্যাল চেনেল শ্যামন্ত বৰুৱা স্বাগতম জনাইছো আপোনালোকৰ অতি মৰমৰ অনুষ্ঠান আপোনাৰ মন্তব্য কিতাপ কলম কৰিবলৈ ভিডিওটো আৰম্ভ কৰো বন্ধুসকল আজিৰ প্ৰথম মন্তব্যটো লৈছো প্ৰণৱ বৈশ্য চেনেলৰ পৰা দাদা ভাল লাগিল দাদা আৰু তেওঁ এই মন্তব্যটো কৰিছে আপোনাৰ মন্তব্য এক নামৰ ভিডিওটোত ধন্যবাদ বৈশ্য বন্ধুসকল তেখেত মোৰ এজন নিয়মীয়া দৰ্শক আৰু সাবস্ক্ৰাইবাৰো হয় তেখেতে সুন্দৰ মন্তব্য কৰি যায় প্ৰত্যেকটো ভিডিওতে তেখেতলৈ ধন্যবাদ পিছৰ মন্তব্যটো লৈছো বন্ধুসকল এখেতো মোৰ এজন নিয়মীয়া দৰ্শক সাবস্ক্ৰাইবাৰ ৰুবেন মহন্ত তেখেতে আপোনাৰ মন্তব্য একত কৰিছে মজা ধন্যবাদ মহন্ত পৰৱৰ্তী মন্তব্যটো ব্ৰজেন দাস নামৰ চেনেলটোৰ পৰা আহিছে আপোনাৰ মন্তব্য একত সুন্দৰ দাদা ধন্যবাদ ব্ৰজেন দাস ধুনীয়া মন্তব্য এটা কৰাৰ বাবে আৰু শেহতীয়া মন্তব্যটো কৰিছে বিডি ব্লগাৰ মোহিনী জেসমিন নামৰ চেনেলটোৰ পৰা আপোনাৰ মন্তব্য একত কৰিছে তেওঁ ইমোজি কেইটামান দিছে মই ষ্টিকাৰটো দি থৈ দিম চাই ল'ব ধন্যবাদ বিডি ব্লগাৰ ধুনীয়া মন্তব্য কৰাৰ বাবে বন্ধুসকল আপোনাৰ মন্তব্য কিতানত আজি এইকেইটা মন্তব্যই আছিলে আপোনালোকে কৰা আপোনালোকে মন্তব্য কৰি যাওক এইটো মোৰ টেকনিক্যাল চেনেল হয় আৰু আপোনালোকে মন্তব্য লগতে কেনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে চাব বিচাৰে মন্তব্য কৰি গ'লে মই আগলৈ তেনেকুৱা ধৰণৰ ভিডিঅ' বনাবলৈ সুবিধা হ'ব আৰু যিসকল নতুন অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি যায় যেন যাতে আহিবলগীয়া ভাল ভিডিঅ'সমূহ আপোনালোকৰ মোবাইলত সোনকালে নটিফিকেশ্যন গুচি যায় বন্ধুসকল আৰু এটা মই অনুৰোধ কৰিম আপোনালোকে মোৰ লিগেল চেনেলৰ ভিডিঅ'সমূহ যদি চাই আৰু ব্লগ চেনেলৰ ভিডিঅ'সমূহ যদি চাই অনুগ্ৰহ কৰি দীঘলীয়াকৈ চাব সম্পূৰ্ণ চাব কাৰণ প্ৰথম অকমান চাই এৰি দিলে ভিডিঅ'টো গম নাপাব আৰু সম্পূৰ্ণ চালেহে আপোনালোকে কিবা ভিডিঅ'টো কি ক'ব বিচৰা হৈছে সেইখিনি অনুভৱ কৰিব পাৰিব তো এইখিনিকে কৈ মই আজিলৈ আহিব বিচাৰোঁ আপোনালোকে বাকীকেইটা চেনেল ভিজিট কৰিব ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব আৰু ঘৰত থাকক সুখী থাকক জয় আই অসম